Good morning everyone. সকলোকে এটা নতুন ভিডিঅ'ৰ সৈতে মই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এটা নতুন ভ্লগ ষ্টাৰ্ট কৰিম। মানে এতিয়া প্ৰায় সময় 10টা বাজি গৈছে আৰু এফালে ভাত বনাই আছো। মানে এও যাব টাইম হৈ গ'ল তাই। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ নতুনকৈ চেনেলটোলৈ আহে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেতিয়াহ'লে দেৰি নকৰোঁ, ভ্লগটো ষ্টাৰ্ট কৰোঁ। এইফালে আমাৰ ৰাইজসকলে চেলফি মাৰি আছে আৰু ইয়াত আমাৰ খানা ৰেডি হৈ আছে। এইটো শুকান চব্জি আৰু এইফালে মাছ ফ্ৰাই কৰি আছোঁ। এইটো জাতিলাওৰ লগত গ্ৰেভি হ'ব। এটা চেক কৰি দিবি দেই। মাছ ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াত পাঁচফোৰণ দিম। শুকান জলকীয়া আৰু লগতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু লগত হালধিটো মই তেলতে দিছোঁ। এতিয়া এয়া বিলাহী আৰু জাতিলাও একেলগে দি নিমখ দি পেলাই এইখিনি বইল কৰি থোৱা হৈছিলে আৰু লগত দাইলো আছে বাৰু। এতিয়া ইয়াত দি দিম। আৰু এয়া লাগি আছে কাৰণে এইটো অলপ পানী দি পেলাই খালি দিয়াত দি দিম। আঞ্জাখিনি আমাৰ উতলি গ'ল ধুনীয়াকৈ। এতিয়া আমি ভাজি থোৱা মাছখিনি ইয়াত দি দিম। আৰু 2 মিনিটমান সময় এনেদৰে উতলিবলৈ দি তাৰপৰা ধনিয়া দি পেলাই আৰু নমাই থৈ দিম। তাই যাবলৈ ওলাইছে গতিকে তাইক আগতীয়াকৈ ভাতটো দি লৈছোঁ। এইফালে মিছা মাছ ভাজি থোৱা আছিলে, শুকান চব্জি, জলফাই আৰু লগতে জাতিলাওৰ মাছৰ সৈতে আঞ্জা। তাই খাই ল'ব, মানে তাই আগতীয়াকৈ এতিয়া যাব। হা কইনা যাবগৈ নহয়, কইনা মোহাৰে খুৱাই থ'ব। ঠিকে আছে দিয়া। আৰে মই থেংক ইউ। নহ'লে মুখে লাগিব। অ'কে খা তেলৰ দেই। মালিকন দূৰ নি? বাই বাই। বাবুলিক কৈছোঁ যাবলৈ মন নাই, যাওঁগৈ আৰু। 12টা বাজিব হ'ল, গতিকে এতিয়া ভাতটো খাই লওঁ। তাই খাই মেলি গ'ল, সেইকাৰণে এতিয়া আমিখিনিয়ে ভাতটো খাই লওঁ। চিখাই বাঢ়ি আছে ভাত। গুড ইভিনিং এভৰিৱান। এতিয়া সন্ধিয়া বুলি কৈছোঁ আৰু 5টা বাজি গৈছে। মানে আজিৰ দিনত সোনকালে যিহেতু ভাত খাইছিলোঁ আমি চবে, গতিকে এতিয়া ভোক অলপ লাগিছে। গতিকে চিখাই মই ভাবিছোঁ আমি পাস্তা বনাই খাওঁ। ঘৰততো টাইম হৈ আছোঁ এতিয়া, মায়ে পাস্তা নাখায়। গতিকে এতিয়া প্ৰথমে এইখিনি এতিয়া বইল কৰি লৈছোঁ। তাৰপিছত বইল হোৱাৰ পাছত কাঢ়ি ল'ম, তাৰপৰা ধুনীয়াকৈ বনাই ল'ম আৰু। পাস্তাখিনি বইল কৰি ল'লোঁ। এতিয়া আমি ইয়াত কেৰাহীত প্ৰথমে তেল দিছোঁ। নাই বেছি নাই দিয়া, অলপ দিছোঁ। তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজখিনি দি দিম। এতিয়া
এতিয়া ইয়াতে অলপ নিমখ দিছোঁ, মানে নিমখ বইল কৰোঁতে দিছিলোঁ, সেইকাৰণে বেছি নিদিওঁ। অকণমান ৰেড চিলি, এতিয়া অলপ চচ দিম। বহুত বেছিও নাই দিয়া, অকণমান দিছোঁ আৰু। ড্ৰাই বনাবনে? ড্ৰাই বনাম আৰু অকণমান গ্ৰেভি বনাম। অকণমান গ্ৰেভি বনাবি মানে মাংসৰ লগত হেৰি পোলাও লগত শুকানকৈ খাব বেয়া। এতিয়া এইটো 5টা চচ দিছোঁ। দালি চালি নবনাই নহয়, মাটো সেয়া ভাজি আছেই। মাছ বনাম নহয়, মালে মাছ আছে আছে নেখাওঁ বুলি নালাগে বুলি কৈছে। এয়াই মই গৰম কৰিম, তহঁতি বনাই খাবি আৰু। এইটো হৈ গ'ল পেষ্টটো। অঁ এইখিনি অলপ এতিয়া ভাজি ল'ম। পাস্তা ৰেডি হৈ গ'ল, একেবাৰে চিম্পুলকৈ বনাইছোঁ। এতিয়া আমি খাই লওঁ। আজি বনাম পোলাও ৰেচিপি। তাৰ কাৰণে এতিয়া প্ৰথমে ঘিউ দিছে। এতিয়া ঘিউ দিছোঁ। কৈ যাবা দেই তুমি। ঘিউ দিছে, তেল অলপ দি পিনি ঘিউ দিছে। তেল দিয়াই নাই ডালি। তুমি ৰেচিপি ক'বলৈ হ'লে গোটেইখন ভুল হৈ যাব আৰু মানুহে যি টি বনাই খাই দিব, বুজিলা? পাছলৈ গোটেই খাই মানে হৈছে। তেল দিয়া নাই, ঘিউ দিছে বুলি মাহীয়ে। ঘিউ দিছে, এইটো পানী হৈ গৈছে। পানী নহয়, তেল হৈ গৈছে। তেল হৈ গৈছে সেইটো কাৰণে। তাৰপিছত এইটো কি দিবা? আৰু অলপ ঘিউ দিব লাগিব। আৰু ঘিউ দিব লাগিব, আৰু এচামুচ দিলে হ'ব ন? হৈ যাব ঘিউটো। কোনটো দিবা? ৰ'বা, ভাজিব লাগিব ঘিউখিনি ৰ'বা, এইখিনি হেৰি হৈ লওক। এতিয়া ইয়াত দিম, ইয়াত শুকান জলকীয়া 2টা। শুকান জলকীয়া এইটো ভাঙি দিছে। এইখিনি কাজু দিছোঁ। কাজু আৰু বুট দিছে। বুট নহয়, বাদাম। বাদাম দিছে। তাৰপিছত এইটো কি দিছে? এইটো লং, দালচেনি, ইলাইচি আৰু কিচমিচ দিছোঁ অলপ। খিচমিচ দিছে আৰু এতিয়া ভাজিছে কেৰাহীত। এতিয়া কেৰাহীত ভাজিছোঁ। কি বনিব এতিয়া? এইটো পোলাও বনিব। পোলাও বনিব। এতিয়া চাউলখিনি ইয়াত দি দিম। চাউলখিনি দিলে বাদাম পোলাও বনিব। বাদাম পোলাও নেকি? এইটো এতিয়া ভাজিব। মই ভাজিম। ৰ'বা, তুমি নোৱাৰিবা। ইয়াৰ মোৰ হাতখন দেখুৱা। প্ৰথমে চাউলখিনি ভালদৰে অলপ ভাজি ল'ব লাগিব। তাৰ পাছত ইয়াত এচামুচ নিমখ এড কৰিছোঁ। আপোনালোকে বেছি কম কৰিব পাৰে, এইটো নিজৰ সোৱাদ অনুসৰি আৰু। লগতে অলপ চেনি এড কৰিম, মানে অলপ মিঠা মিঠা হ'লে পোলাওটো খাই ভাল লাগে, গতিকে মই চেনিও এড কৰিছোঁ। চেনি এড নকৰিলেও হয়, বহুতে নকৰে, কিন্তু মই চেনি এড কৰোঁ। এতিয়া ইয়াত পৰিমাণ অনুযায়ী পানীটো এড কৰি দিছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী পানীটো এড কৰি ল'ব। এইফালে মাংস বনাই আছোঁ। এয়া মাংস।
আৰু এই আমাৰ পোলাও হৈ গ'ল এইফালে অলপ ভাত উঠাই দিছোঁ যিহেতু মায়ে পোলাওটো নাখায় যেনেকৈ মাংস প্ৰায় ৰেডি হৈ গ'ল এয়া আৰু এইফালে মিছা মাছ কৰি আছোঁ মানে বনাই আছোঁ মিছা মাছ আৰু মোৱা মাছ একেলগে পিঁয়াজৰ লগত আমাৰ ভাত ৰেডি হৈ গ'ল এয়া পাপৰ এয়া মাংস এয়া মিছা মাছ আৰু মোৱা মাছৰ ভাজি এফালে পোলাও আছে গুড মৰ্ণিং এভৰিৱান কালি ভাত খোৱা পাছত আৰু ভিডিঅ' বনোৱা নহ'ল যিহেতু দেৰিও হৈ গ'ল সেইকাৰণে নবনালোঁ আৰু এতিয়া ৰাতিপুৱা 7:30 হৈ গৈছে আমি চাহ খাবলৈ লৈছোঁ আৰু চিখাও আজি যাবগৈ সোনকালে যাবগৈ গতিকে এতিয়া চাহ খাই মেলি কিবা এটা বনাই দিওঁ তাইৰ কাৰণে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো তথাপিও আৰু কিবা এটা দেখাম বুলি ভাবিছোঁ আপোনালোকক তো ভিডিঅ'টো চাই থাকিব এইফালে চিখা এতিয়া যাবলৈ ভাত খাবলৈ ৰখি আছে তাইলৈ এটা সৰু উপহাৰ আনি থোৱা আছে ল খুলিছা চাবি পানী আছে তাত সেইটো নকয় ন এইটো মায়ে আনিব দিছে খুলিছা গোটেইটো উলিয়াইছা এবাৰ মাৰিছোঁ হা সেইটো ব্লাউজ পিচ চাদৰখন এবাৰ লৈছা তই ইয়াৰ লগত পিংক কালাৰ ব্লাউজো পিন্ধিব পাৰিবি আৰু ব্লু পিন্ধিব পাৰিবি উঠি ল মানুহজনী ধুনীয়া লাগিছে শেষৰ ভাত সাজ একেবাৰে একো নোখোৱা মানুহ আৰু এগৰাকী দেই ঠিক আছে খাই ল দেই ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা আমাৰ মানে এনেচিকা মোৰ লগৰ যিখিনি আছিলে এই ব্লগটোৰ জৰিয়তে সবকে মোৰ বিয়াত এবাৰ দেখা পোৱা আশা থাকিল মই পাৰ্চনেলি সবকে ইনভাইট কৰিম কিন্তু ৰিংকি ব্লগটোৰ জৰিয়তে সবকে কৈ দিছোঁ মোৰ লগৰ যিখিনি আছিলে সবকে মোৰ বিয়াত এবাৰ দেখা পোৱা আশা থাকিল সবে নাচিবলৈ আহিব সবে নাচিব লাগিব সবে ফূৰ্তি কৰিব লাগিব ঠিক আছে তেতিয়া আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলকে ইনভাইট কৰিব তাৰ সকলো যাতে তাই বিয়ালৈ যায় বিয়া কি দেখে আছিলে বাইদেউ বহাগৰ 18 মে 1 গতিকে ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই